নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম এনাদাৰ ব্লগ ভিডিঅ'লৈ। মোৰ কাজিন জুন স্কুলৰ পৰা আহি আছে। জুন ছুটি হ'ল? কেই পিৰিয়ড হ'ল? 4-5 পিৰিয়ড হ'ল। 4-5 পিৰিয়ড। এতিয়া ঘৰত যাবা? ঘৰত যাম। আমাৰ ঘৰত যোৱাৰ কাৰণেতো দুটা ৰাস্তা, এটা হ'ল পূবফালে এটা হ'ল পশ্চিমফালে। কিন্তু পূবফালে মানে যিটো ৰাস্তা আছে মানে বানপানীৰ কাৰণে ৰাস্তাটো অলৰেডি ডুবি গ'ল। এতিয়াতো আমি পশ্চিমফালে দি যাব লাগিব। তো সেইকাৰণে মই বজাৰত আহিছিলোঁ, তো ভাবিলোঁ জুনক লৈ যাওঁ। সিটো তেনেহ'লে মানে পানীৰ মাজেদি যাব লাগিব। তে আমি বাইক দি যাওঁ এতিয়া নাকি? উঠা। তো এতিয়া আমি পশ্চিমফালৰ ৰাস্তা দি যাওঁ। জুন পশ্চিমফালে দি যাব লাগে। টিফিন খালা? খাইছোঁ। কি খালা? ৰুটি আৰু আলু ভাজি। ৰুটি আৰু আলু ভাজি। বৰ্তমান যিহেতু বানপানী আহিল, বানপানীৰ বন্ধ দিব নেকি আকৌ স্কুল? দিব পাৰে। ৰাস্তাতে। ঠিক আছে, এতিয়া আমি লাহে লাহে যাওঁ নাকি? আমি বাইক দি যাই আছোঁ এতিয়া, গ্লেমাৰ বাইক। আমি বৰষুণৰ মাজে মাজে বাইক চলাই গৈ আছোঁ। বহুত বৰষুণ পৰি আছে, আপোনালোকে চাব পাৰিছে ছাতা। মই ভিজি গৈছোঁ। জুনে কিন্তু ভিজা নাই না? জুনে মোৰ পিছফালে বহি আছে কাৰণে সি ভিজা নাই, কিন্তু মই ভিজি গৈছোঁ তামাম। আৰু চাওক আপোনালোকে ৰাস্তাৰ লেফ্ট ছাইডত চাওক কিমান পানী আহিছে আমাৰ গাঁৱত। বৰষুণৰ মাজত বাইক ৰাইডিং কৰাৰ মজাটো বেলেগ না জুন? চাবা ছাতিখন অলপমান ওপৰত উঠা। যোৱাকালিৰ পৰা পানী পৰি আছে আৰু এই একদিনৰ পানীতে, যোৱাকালি নহয় পৰহিৰ পৰা পানী পৰি আছে। এই দুদিনৰ পানীতে মানে আমাৰ ইয়াতে বান আহি গ'ল আৰু যি ভিজি আছোঁ, মোৰতো জ্বৰ আহিব। চাওক বৰষুণৰ গৰুবিলাকৰ কি অৱস্থা হৈ গৈছে। এতিয়া আমি লেফ্ট ছাইডেদি আমাৰ গাঁৱত সোমাই যাম। ইয়াতে চাওক দুটা কালভাৰ্ট আছে, আৰু আমাৰ এইটো হ'ল উপপথ মানে মেইন পথ। যেতিয়া আমাৰ সিফালে অভাৰ পানী হয় বা সিফালে এটা দলং আছে, সেই দলংখন যেতিয়া মানে ভাঙি যায়, তেতিয়া আমি এইটো ৰাস্তা দিয়ে যাতায়াত কৰোঁ।